মই বহুত দিন ব্লগ বনা নাই আজি ভাবিছো ব্লগ বনাও এটা আৰু এতিয়া বাজিছে 10:30 মই গা পা সব ধুই মেলি আজৰি হৈ আহিছো আৰু বাকি কিছুমান কামো কৰি ললো কিন্তু এইফালে বিছনা পাতি পৰা হোৱাই নাই ঠিক ঠাক কৰা নাই কাপোৰ বহুখিনি ধুব লগা আছিল সাৰ্ফত দি থৈছো এতিয়া ধুম লাহেকৈ আৰু আজি এবাৰ টাউনলৈকে যাব লাগিব মোৰ এটা মোবাইল বেয়া হৈ আছে মোবাইলটো ভাল কৰিব লাগিব সেইকাৰণে যাম টাউনলৈকে আৰু এতিয়া তাড়াতাড়ি কামখিনি কৰি লও তাৰ পিছত টাউনলৈকে যাম আৰু আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেল হিৰামণিজ ব্লগলে খাকৰ সকলো ভালে কুশলে আছে আৰু ময়ো আছো ভালে আৰু অকনমান পিছত লগ পাম আপোনালোকক এতিয়ালৈকে চাই থাকক বাই বাই কাপোৰ কানি ধুই মেলি আজৰি হৈ আহিলো আৰু আহিয়ে একেবাৰে ফেন চেন দি লৈছো ইমান গৰম মানে বাহিৰত দেখিছেনে খিৰিকীৰে বাপৰে ৰ'দ আৰু এতিয়া গড্ৰেজ সড্ৰেজ মেলি লৈছো মই কাপোৰ উলিয়াবলৈ আৰু ইমান গৰমত কি জানো পিন্ধি যাওঁ বিচাৰি আৰু এতিয়া মই এইযোৰ কাপোৰ পিন্ধিম বুলি ভাবিছো আৰু এইযোৰ গোটেই জোৰাটো নিপিন্ধো মানে চাদৰখন বেলেগ পিন্ধিম আৰু মেখেলাখন বেলেগ পিন্ধিম তেনেকৈ পিন্ধিম আৰু এতিয়া মই ওলাই ললো বাকি মাথাটো চুচিবলৈ আছে আৰু এইযোৰ কাপোৰ পিন্ধি ললো মই এইদৰে কেনেকুৱা লাগিছে জনাবচোন আৰু ছোৱালী থাকোতে বহুত ভাল আছিল জানেনে কুৰ্তা এটা পিন্ধিলো আৰু ডাইৰেক্ট ওলাই গুচি গলো এতিয়া মেখেলা চাদৰ পিন্ধিব লাগিলে ইমান গৰম মই ইমান অশান্তি পাওঁ মানে আৰু এতিয়া ভাইটি হলে ৰখি আছো ভাইটিৰ লগত যামগৈ ভাইটি এইফালে আৰু এতিয়া গৈ আছো আমি টাউনলৈ আজি বহুত ৰ'দ আছে আহি পালোহি এতিয়া আমি মোবাইলৰ দোকান এতিয়া ইয়াতে চাই আছো মোৰ মোবাইলটোৰ কাৰণে বেক কভাৰ আৰু যেটো ভাল কৰিব দিছিলো সেইটো ভাল কৰি আছে এতিয়া চাই আছো কোনটো পছন্দ হয় মোবাইলৰ কাম হৈ গ'ল এতিয়া আহিছো হোটেলত উৰুলি ইয়াৰ পিছত আৰু ঘৰলৈকে যাম হোটেলৰ পৰা ওলাই আহিলো আহি পেলাই এতিয়া আমি ঘৰলৈ গৈ আছো অকনমান যে মন্দিৰটো দেখিছে এইখন হৈছে আমাৰ খালজাৰা আশ্ৰম আৰু এতিয়া ঘৰলৈকে গৈ আছো আমি কিয় গৈছিলো কাৰণটো কৈছোৱে আপোনালোকক মোবাইল ভাল কৰিবলৈ গৈছিলো পিছে মোবাইল ভাল কৰিব গৈছিলো এটা কিন্তু পিছত দুটাই ভাল কৰিলো মোৰটো এটা বেক কভাৰ লগালো টেম্পাৰ এখন লগালো দেখুৱাম মই প্ৰথমে দেখুৱাই লৈছো এইটো মোবাইল কিবা এটা বেয়া আছিল অফ হৈ যায় হে এটা ভাল কৰি ললো আৰু এতিয়া মোৰটো অকনমান নতুন কৰি আনিছো আৰু হেতু দেখুৱাই আছে কি ভাল কৰিলো মই আৰু এতিয়া দেখুৱাম মই মোৰ মোবাইলটো হৈছে এইটো মোবাইলটো লোৱা মই প্ৰায় 1.5 বছৰ মানে হ'ল আৰু এতিয়া মোবাইলটো কিন্তু একেবাৰে নতুন হৈ আছে দেখিছেনে অকনো দাগ নাই একেবাৰে নতুন হৈ আছে আৰু এই মোবাইলটো মই আনিবৰে পৰা টেম্পাৰ লগোৱা নাছিলো মানে যিখন প্লাষ্টিক দিয়াই থাকে আৰু সেইখন আছিলে কিন্তু মই টেম্পাৰ লগোৱা নাই আজি টেম্পাৰ লগাই আনিলো আৰু যেটো কভাৰ আছিলে লগত দিছিলে সেই কভাৰটোৱে চলি আছিল মই লগোৱা নাছিলো আজি এটা কভাৰ লগাই আনিলো কভাৰটো হৈছে এইটো কভাৰটো কেনেকুৱা লাগিছে জনাব তাৰ পিছত এতিয়া মই এখন লগাম কভাৰটো লগাইছিলো আপোনালোকক দেখুৱাবৰ কাৰণে মই খুলি পেলালো আৰু মেইন বস্তুটো দেখাম মই এতিয়া টেম্পাৰখন লগাইছো মই এবাৰ ব্লু টেম্পাৰ এইখন দেখিছেনে মই মোবাইলটো একো অন কৰা নাই সুইচ টিপা নাই এটা সুইচটো টিপি দিম চাব
এতিয়া চুইচ টিপি দিলোঁ মানে মুখখন ইমান ধুনীয়াকৈ দেখা পায় আৰু এতিয়া অফ কৰি দিলোঁ মানে এইটো টিভিৰ নিচিনা দেখিছেনে ইমান ধুনীয়াকৈ দেখা পায় যদি কোনোবা এই ব্লু টেম্পাৰটো লগাব পাৰে আৰু এইটোৰ এটা বিশেষ গুণ হৈছে মানে এনেকৈ মোবাইলটো থৈ এনেকৈ মেছেজ কৰি থাকিলে কিন্তু সাইডত যিটো মানুহ থাকিব সাইডৰ মানুহতে দেখা নাপায় কি মেছেজ কৰি আছে কাৰণ এনেকৈ চালে ন মোবাইলটো ইয়াতে আছে এনেকৈ যদি চাই অকল নীলাই দেখা পাই থাকে ব্লু দেখা পায় কিন্তু কি মেছেজ লিখিছে ধৰিব নোৱাৰি বিশেষকৈ এই ব্লু টেম্পাৰখন গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ কাৰণে ভাল হ'ব কাৰণ মেছেজ মাৰি থাকিলে বহুতে কিছুমানে এনেকৈ চাই থাকে ন সেইবিলাকৰ তেওঁলোকৰ কাৰণে মোবাইলটো ভাল হ'ব এই টেম্পাৰখন কাৰণ কাষৰ পৰা দেখা নাপায় আৰু অকল ছোৱালী বা ল'ৰাৰ কাৰণে বুলি কোৱা নাই মই সকলোৰে কাৰণে ভাল এই টেম্পাৰখন কাৰণ বহুতে কিবা কিবি মেছেজ কৰি থাকে কিন্তু বহুতে এনেকৈ লক্ষ্য কৰি থাকে কাষত থাকিলে সেইকাৰণে মই টেম্পাৰখনৰ বিষয়ে আপোনালোকক কৈ দিলোঁ লগাই চাব পাৰে মই লগাই চালোঁ একেবাৰে নীলা হৈ থাকে গ্লাছখন কিন্তু ইয়াতে গ্লাছখন যে নীলা হৈ আছে ধৰিব পৰা নাই আপোনালোকে কাৰণ স্ক্ৰীনত ডাইৰেক্ট এইটো স্ক্ৰীনত মই ভিডিঅ' কৰি আছোঁ কাৰণে এইটো মোবাইলত সেইকাৰণে এইটো ইয়াত উঠি আছে খুব ভাল লাগিছে মোৰ এইটো সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ নহ'লেনো মোবাইলটো কিয় দেখুৱালো হয় নেদেখুৱালো হয় আৰু এতিয়া কাভাৰটো লগাই লওঁ মই লগাই ল'লোঁ এতিয়া অকণমান নতুন কৰি লৈ আহিলোঁ আৰু মোবাইলটো এতিয়া বাহিৰৰ পৰা আহিছোঁ যিহেতু গা চা ধুই ল'লোঁ গা চা ধুই লৈ মই অকণমান এতিয়া গৰম লাগিছে ক'লা খাই আছোঁ তাৰপিছত ভাত খাই শুই যাম ভিডিঅ' নবনালোঁ কাৰণ বহুত বেছি ভাগৰো লাগিছে আৰু সেইকাৰণে নবনালোঁ এতিয়া ভাত পানী খাই লৈ অকণমান শুই ল'লোঁ তাৰপিছত এতিয়া উঠিছোঁ আৰু এতিয়া উঠি কিনে চাহ বনাব যাওঁ আৰু লাল চাহ বনাম আৰু পাপৰ ভাজিম এই দুটা বহুত বেছি টেষ্ট লাগে ন কোনে ভাল পায় ক'বচোন মই পাপৰ ভাজা আৰু লাল চাহ বহুত বেছি ভাল পাওঁ আৰু লাল চাহৰ লগত কণী ভজা বহুত প্ৰিয় মানে মোৰ তেতিয়াহ'লে বকি নাথাকোঁ এতিয়া আৰু এতিয়া মোৰ চাহ এয়া লাল চাহ উতলি আছে আৰু এয়া পাপৰ ভজা ৰেডি হৈ গ'ল এতিয়া খাব লাগে এতিয়া পাকঘৰৰ পৰা অকণমান ওলাই আহিছোঁ বাকী কামখিনি হ'লেই মোৰ আৰু চাটনিখন এতিয়া বনাব আছে চাটনিখন বনালে হৈ গ'ল আৰু মই ৰাতিয়ে আটা মাৰি থৈ দিব লাগে কাৰণ পুৱা তেওঁ টিফিন লৈ যায় সেইকাৰণে আৰু এতিয়া ভাবিছোঁ আৰু ব্লগটো বহুত বেছি দীঘল নকৰোঁ কাৰণ অলৰেডি বহুত বেছি দীঘল হৈয়ে গৈছে তেতিয়াহ'লে আজিলৈ ইয়াতে সমাপ্ত কৰোঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্লিজ দবাই দিব তেতিয়াহ'লে আজিলৈকে আহিছোঁ বাই বাই গুড নাইট